চ' বন্ধুসকল এই নিশ্চয় মানুহজন দেখা পাইছে মানুহজন বহুত বৃদ্ধ হয় প্ৰায় 60 বছৰ প্লাছ হৈছে আৰু মানুহজনৰ যোনতে আমি গৈছিলোঁ এফালে যোনটো হয় ৰহাৰ দীঘলীয়াটিৰ যোনটো এটা তিনিআলি পায় হয় তিনিআলিৰ পৰা যোনটো ৰাইটৰ পৰা নহয় লেফ্ট পানে যোনটো যায় চ' লেফ্টৰ পানে যোনটো অহা ৰাস্তাটোৰ এখন মানে ব্ৰিজ আছে আৰু ব্ৰিজখনৰ তলতে তেওঁ মানুহজন পৰি থকা দেখিছিলোঁ আৰু বাকী তেওঁ তাত ঠিক এনেদৰে পৰি আছিল বাকী তেওঁৰ যোনখন লাফলাবৰী গাঁও হয় ন সেই লাফলাবৰী গাঁৱৰ হয় বুলি ধৰি লওক বহুতো মানুহ আহিছে তাৰ পৰা আহি তেওঁক ধৰি লওক সোধ পোছ কৰা হৈছে যে ক'ৰ হয় কি কথা বাকী মানুহজন বোলে প্ৰায় যোনখন ঘৰত মানে হেৰুৱাইছিল বুলি ভাবিছিলে প্ৰায় তেওঁ 17 বছৰমান ঘৰৰ পৰা নাইকিয়া হৈছিল বোলে চ' আৰু তেওঁ মানুহজনৰ গাঁওখনৰ যোন মানুহ আছে ন সেই মানুহবোৰে তেওঁক সোধ পোছ কৰিছে সোধ পোছ কৰাত তেওঁ গাঁওখনৰ মানুহবোৰক চিনি পাওঁ বুলি কৈছে বাকী যোনজন মানুহৰ এতিয়া ধৰি লওক হেৰুওৱা হৈছে মানে সেই মানুহজনৰ সিতে নহয় বুলি কৈছে বাৰু এতিয়া বৰ্তমানলৈকে আৰু শুনামতে বোলে তেওঁ মানুহজনক লৈ গৈছিলে কিন্তু তাৰপিছত দুদিনমান ৰখাৰ পিছত তেওঁ নহয় বুলি তাৰ পৰা পঠাই দিছিলে মানুহজনক কিন্তু মানুহজনে গাঁওখনৰ কিন্তু প্ৰায়ভাগ কথা আপুনি চিনি পায় কেনেকৈ আৰু তাৰমানে প্ৰকৃততে তোমাৰ গাঁওখন কিবা অদল বদল হৈ আছে নেকি হয় লাও পানী নহয় লাভ এনেকুৱা হৈ আছে নেকি তেনেকুৱা নহয় ঠিক আছে পানী আছে